তো ফাইনেলি গাইজ কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আশা কৰোঁ সকলো ভালে আছে আৰু মানে বহুত দিন হ'ল ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ কাৰণ মোৰ অলপ অসুখ হৈ আছিল সেইকাৰণে ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ আৰু মানে আমাৰ অনামিকাই পূৰা ইফালে কাপোৰ চিলাই আছে এয়া পূৰা কাপোৰ চিলাই আছে মানে নিজে আজিকালি মানে মোক নিদিয়ে মানে এই দোকানত লৈ যাবলৈ পইচা বাচাই আছে নিজে চিলাই আছে আৰু আজি আমাৰ ঘৰত মানে কিবা আহিছে কি কয় তোষক চিলা হ'ব আৰু অনামিকাই কৈছিল তোষক চিলাবলৈ সেইকাৰণে তোষক চিলাব আছে আৰু কেনেকৈ চিলাই আপোনাক দেখুৱাই আছোঁ তো ফাইনেলি গাইজ মই এতিয়া মানে ৰাতিপুৱা 7টা বাজিল আৰু মানে অলপ বাগান এখন কৰিছোঁ বাগানখনত মানে অলপ পানী দিম মানে যি গতিকে পানী নিদিলেতো যিকোনো বস্তু ডাঙৰ নহয় সেইকাৰণে বাগানখনত পানী দিবলৈ যাই আছোঁ আৰু মোৰ বাগান কিমান ডাঙৰ আপোনালোকে দেখা পাব আৰু এয়া চানা খাই আছে অনামিকাই এই চাওক মানে চানা টেষ্টি আছে না অনামিকা হা টেষ্টি না অনামিকাই মানে বহুত দিনৰ পৰাই চানা খাম বুলি আছিল কালিও খাম বুলি ভাবি আছিল সেইকাৰণে মই আজি মানে আনি দিলোঁ তো ফাইনেলি গাইজ আমাৰ এয়া বেবীয়ে পূৰা বহুত দিনৰ মূৰত মানে কেমেৰাৰ সন্মুখত ওলাল কাৰণ আমাৰ যি গতিকে মোবাইলটোও বেয়া হৈ আছিল আৰু মোৰ অলপ অসুখ হৈছিল সেইকাৰণে মানে ওলাব পৰা নাছিলে আৰু বেবীৰ স্কুলত ফাংচন হৈছিল এতিয়াহে আহিলে মানে আজি গুৱাহাটীত যাম গুৱাহাটীত মানে বস্তু ল'বলৈ যি গতিকে মই দোকান দিম সেয়েহে মানে দোকানৰ বস্তু আনিবলৈ যাম আৰু ৰাতিপুৱাই গ'লে সোনকালে মানে যাম তাম নহয় মানে আগত যাই পোৱা যায় সেইকাৰণে মানে অলপ ৰাতিপুৱাই যাম আৰু আপোনালোকক মাৰ্কেটখন দেখাম বুলি ভাবি আছোঁ মই য'ৰ পৰা বস্তু আনো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু গাইজ এই বিল্ডিংটো হ'ল আমাৰ মাৰ্কেট আৰু এতিয়া মাৰ্কেটৰ ভিতৰত মই সোমাই যাম মানে বেগ ল'ব লাগিব সেয়েহে মানে আপোনালোকক দেখুৱাই আছোঁ আৰু ইমান ভালকৈ দেখুৱাব নোৱাৰিম কাৰণ বহুত এতিয়া মানে ৰাতিপুৱাই হৈ আছে বেছি খোলা নাই এয়া হ'ল বেগৰ মাৰ্কেট আপোনালোকে চাওক আৰু এতিয়া মানে বস্তু লোৱা প্ৰায় হ'লে মানে এইজন ব্যক্তিয়ে মানে মোক ভৰাই দি আছে পেপাৰত আৰু মাৰ্কেটটো আপোনালোকে দেখাই পাল এয়াই আৰু মানে বস্তু লোৱাহে খোৱাৰ পিছত এতিয়া মই ভাত খাবলৈ আহিছোঁ এই মাছ মানে আৰু আলু মানে কিবাকিবি আছে আৰু ভাত খাই দাই ঘৰলৈ যাম আৰু গাইজ আহি পালোঁ এতিয়া আৰু ঘৰ আহি পালোঁ মানে আপোনালোকক কি আনিছোঁ অলপ দেখাম বুলি ভাবিলোঁ আৰু সেয়েহে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু গুৱাহাটীৰ পৰা মানে বেগ আনিছিলোঁ সেয়েহে আপোনালোকক বেগবিলাক দেখাম বুলি ভাবিলোঁ আৰু বেছি বেগ আনা নাই কমকৈ আনিছোঁ আৰু বেগবিলাক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব আৰু বেয়া লাগিলেও জনাব ভাল লাগিলেও জনাব আৰু ফাৰ্ষ্টতে এইটোৱে দেখাম এইটো আৰু অনামিকা অলপ জুম কৰি দেখাবি বেগটো নহ'লে চিনাব ভাল আছে না বেয়া লগা নাই মানে ভাল লাগিছে ধুনীয়া লাগিছে মোৰো আৰু আপোনালোক দেখাই আছোঁ ষ্টাইল গ'ল আৰু এইটো এটা ষ্টাইল হয় আৰু এইটো এটা আৰু আছে মানে এইটো এটা মানে গোটাই বেগটো খোৱাটো নাযাব সেইকাৰণে এটা দেখাই আছোঁ চিম্পলটো কাৰণ বহুত বেগ আছে গোটেইখিনি দেখুৱাব নোৱাৰিম আৰু
এটা এইটো মানে এনেকা এইটো সববিলাক মানে এনেকা কাঠৰ লোৱা আৰু সবতকে মানে ভাল লগা বেগটো মোৰ আজি হৈছে এইটো মানে বহুত ধুনীয়া লাগিছে আৰু এইটো হ'ল মানে হাতেৰে বনোৱা মানে এইটো মেচিনত নহয় হাতেৰে বনাইছে আৰু এই কাৰণে এইটো প্ৰাইচটো বেছি দাম সৰু হ'লেও মানে বহুত ধুনীয়া লাগিছে মানে বেছি আনা নাই এইটো কমকে আছো মানে তো গাইজ চাওক আমাৰ অনামিকা মানে লৈছে চাওক একবাৰ কেনেকৈ দেখাইছে না লৈছেন চা ভেৰি নাইচ ভাল লাগছে না মোৰো পচন্দ লাগছে মানে পচন্দ লগা কাৰণে মিলি আহিছোঁ আৰু অনামিকা মানে একবাৰ ট্ৰাই কৰি চাল আৰু নাভাবিব আৰু আপোনালোকে যেনে অনামিকা ইউজ কৰি কিনে মানে বেগটো আমি বেচাবলৈ আহিছোঁ বুলি এনে একবাৰ টেষ্টিং কৰি চাইছে হয় না হাতেদি বনাইছে ভাল লাগছে না তুই ল'বি নেকি এটা চিন থকা কাৰণে নলোৱা মানে হয় নেকি মানে এটা চিন থকা মানে আমাৰ অনামিকা কৈ আছে নলওঁ বুলি কিনে আৰু আহিছে এইটো এটা নতুন আহিছে মানে কোম্পানীৰ পৰা নতুন আহিছে বৰ্তমান চলা নাই এইটো বহুত চলিব বুলি ভাবি আছোঁ কি হয় নাজানো আমাৰ আপোনালোকৰ মানে দাদা ইউটিউবলা মানে দাদা আৰু এইটো এটা কোৱা পেকেটিং কৰা আছে আপোনালোকক বুজাইছোঁ এনেকৈ চাইজৰ বহুত ডাঙৰ আহিছিল আগতে কিন্তু এতিয়া সৰু বনাইছে আৰু এইবিলাকতো চলিয়ে থাকে আপোনালোকে দেখাই পাই থাকে নিশ্চয় আৰু বেগ মানে বহুত কেইটা আছে ইমান নক'ব